हेलो गाइस पुनः स्वागतम জানাইছো মোৰ আন এটা নতুন ব্লগলে। তো গাইস আজি হৈছে নতুন বছৰৰ প্ৰথমটো দিন আৰু এই দিনৰ মোৰ হৈছে আজিৰ প্ৰথম ব্লগ। তো গাইস আজি মই আপোনালোকক এইখিনি কথা ক'ব খুজো যে আপোনালোকে মোৰ ব্লগটো চাই আছে যদি তো গাইস আপোনালৈ মোৰ অন্তৰৰ পৰা নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল, লগতে আপোনালোকৰ দীৰ্ঘায়ু কামনা কৰিলো। আৰু গাইস আপোনালোকে বাচি থাকক, মোৰ ব্লগটো চাই থাকক, সাপোর্ট কৰক। তো গাইস আজি এটা সৰুকে মানে ব্লগ শ্যুট কৰিম বুলি ভাবিছিলোঁ। তো বাইক লৈ ওলাই পৰিছোঁ মই আৰু মোৰ এজন ফ্ৰেণ্ড। তো এতিয়া আমি ডাইৰেক্ট মানে আন এটা প্লেচলৈ যাম, যোৱাৰ পিছত কিবা এটা দেখিবলৈ চেষ্টা কৰিম। ব্লগটো চাই থাকক। মোৰ বাইকখন পাৰ্কিং কৰি দিলোঁ আৰু ইয়া হৈছে আমাৰ হাতত বাইকৰ টিকেট 20 টকা ল'ল আমাৰ পৰা। তো ব্লগ এতিয়া আমি ভিতৰলৈ যাওঁ। क्या बात है ना, আমি শ্ৰীসূৰ্য পাহাৰত আহি উপস্থিত হ'লোঁ আৰু আপোনালোকে যদি নতুন বছৰত ইয়াত অহা নাই কেতিয়াও তো আহক, মানে নেক্সট ইয়াত। তো আজি ইমান মানুহ হৈছে গাইজ, ভিডিঅ'টো চাই থাকক। মানে মই এতিয়া সিফালে যাম। আজি ইমানে মানুহ হৈছিল গাইজ, ভৰি দিয়া জাগা নাছিল। আৰু ইয়াত 50 টকাৰ বিনিময়ত আপুনি বটিং কৰিব পাৰিব। তো গাইজ প্ৰথমতে মই আৰু মোৰ এজন ফ্ৰেণ্ডে আহিছিলোঁ, কিন্তু ইয়াতে আহি দেখোঁ আমাৰ একদম ভিলেজৰ যিমানকেইটা মানে আছে গোটেই মানে কি ক'ম আৰু ইয়াতে মোৰ মানে আগতে আহি উপস্থিত হৈছে ৰাহুল দা আছে। এই শ্ৰীসূৰ্য পাহাৰৰ বিষয়ে আৰু নতুনকৈ একো নকওঁ, মানুহ চাওক গাইজ। তো এতিয়া আমি অলপ পাহাৰৰ ওপৰ ফালে উঠোঁ, তো তাত কি কি আছে চাম আৰু বস্তু একো নেদেখাওঁ, কিয়নো আপোনালোকে হয়তো জানে ইতিমধ্যে শ্ৰীসূৰ্য পাহাৰৰ বিষয়ে। গাইজ আমি ওপৰ ফালে যাই আছোঁ, আমাক তাতে গ'লে ৰেড বুল দিব এটাকে। তো সেইকাৰণে ইমান কষ্ট কৰি ওপৰ ফালে যাই আছোঁ, ৰেড বুলো নিদিলেও মানে। এতিয়া আমি মাউণ্ট এভাৰেষ্টৰ ওপৰত উঠিছোঁ বহুত কষ্ট কৰি। আচ্ছা, আজিকালি যুগটো এনেকুৱা হৈ গৈছে, মানে য'তে যাব ত'তে অনলি চেল্ফি লোৱাকৈ দেখিবলৈ পাব। আমিও আহিছিলোঁ একচুৱেলি ফটো উঠাৰ কাৰণে, ফাৰ্ষ্ট ডে অফ 2022 প্ৰথম এটা ফটো ল'বলৈ আহিছিলোঁ। তো এতিয়া আহি মানে মানুহৰ মানে অভাৱ নাই, ইমান মানুহৰ ভিৰ কি ক'ম গাইজ, সিফালে চাওক। ফটো উঠা মানে পাগল কিমান মানুহে, এয়া প্ৰমাণ। ফটো মেন फिर से नहीं नहीं मुझे ভাল লাগছে না এটাই? मुझे सर ভাল লাগছে, বহুত ভাল লাগছে। ভালো লাগছে না? অসম অসম নাইস, খালি ওয়াও আর ওয়াও। बड़ा हरामी हो बेटा। আপোনালোকে যদি ইয়াত অহা নাই বহুত ভাল এটা মোমেণ্ট মিছ কৰি দিছে, কিয়নো আজি হৈছে বছৰটোৰ প্ৰথম দিন। ইয়াতে আহি যদি হেলমেট লাগে লৈ যাব পাৰিব, বহুত হেলমেট আছে সিহঁতৰ লগত। অফ কেমেৰাত আমি বহুত কিবা কিবি কৰিলোঁ গাইজ। এই বছৰ যদি আপোনালোকে অহা নাই নিশ্চয় মানে নেক্সট ইয়াৰত আহিব। কিমান যে বাছ আহিছে গাইজ, গুণি শেষ কৰিব নোৱাৰিব, গেৰাণ্টি দিছোঁ মই। নতুন বছৰত বহুত মানুহ ইয়াতে আহিছে মানে অনলি ফূৰ্তি কৰিবলৈ গাইজ। তো আপোনালোকেও আহক, নেক্সট ইয়াৰ বহুত এটা মানে ভাল প্লেচ হয়। মানুহ চাওক গাইজ, আপোনালোকে পপকৰ্ণ খায় কিন্তু কেনেকৈ বনায় আপোনালোকে দেখা নাই হয়তো, মই দেখাই আছোঁ। এনেকৈ এটা এটাকৈ পৰি যায়। ক'ত পৰে পৰ পৰি আছে আৰু এনেকৈ পপকৰ্ণ হয়, নিমখ নাই, একদম ভাল নালাগে। এ ভাই কি বনাইছা, ভাল লগা নাই? মোৰ কিন্তু ভাল লাগছে। ডেইলি আহিব কি ভাল লাগিছে, কেনেকুৱা লাগছে? ভাল লাগছে, ভাল লাগছে। ফুচকা কিমান টাকা? 8 টকা। দেই না, আর 5টা 20 টাকা মান দেই। 5টা 20 টকা। মানুহে না একদম समझ रहे हो? ইয়ো ইয়াতে আহি মোৰ পিকনিকৰ মানে ইমান মানে ইণ্টাৰেষ্ট বাঢ়ি আছে গাইজ। মোৰ এনেকুৱা লাগি আছে মই ঘৰত যাই মানে নিজে এটা বক্স লৈ আহি পিকনিক খাম। ভিডিও এই করো। আহিছে মোৰ ভাল লাগিব, ইয়াতে বহুত ঘূৰিলোঁ, ভাল লাগিল আজিৰ। আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বাজি ভিডিঅ'টো ইয়াৰ পৰা সমাপ্ত কৰিছোঁ। টাটা বাই বাই, গুড নাইট।